আপোনালোকে আজি কোকৰাঝাৰত যি অৱস্থিত গৌৰাং ভেলী হোটেলৰ পৰা মই এই সংবাদমেল সম্বোধন কৰিছোঁ। আপোনালোকে মোৰ আমন্ত্ৰণ ৰক্ষা কৰি আহিছে, তাৰ কাৰণে ধন্যবাদ জনাইছোঁ। আৰু মই আজি স্পষ্টভাৱে এটা কথা ক'বৰ কাৰণেই আপোনালোকক নিমন্ত্ৰণ জনাইছোঁ যে পৃথ্বীৰাজ নাৰায়ণ দেৱ মেছে কোকৰাঝাৰ লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব, সেয়া খাটাং। আৰু পৃথ্বীৰাজ নাৰায়ণ দেৱ মেছে ৰিকগনাইজড ৰেজিষ্টাৰ্ড পলিটিকেল পাৰ্টিৰ পৰা স্বীকৃতিপ্ৰাপ্ত থকা ৰাজনৈতিক দলৰ পৰা কোকৰাঝাৰ লোকসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ গৈ আছে আগন্তুক 2024 লোকসভা নিৰ্বাচনত। সেয়া জল পটপটভাৱে খাটাং, তাত কোনো সন্দেহ নাই। আৰু মই বিশ্বাস কৰোঁ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই মানে এক বিবেকেৰে শুদ্ধ অন্তঃকৰণেৰে সেই বিচাৰ বিবেচনা কৰি প্ৰাৰ্থিত্ব ঘোষণা কৰিব। আৰু যদি মই ভাবোঁ BPFৰ মাজত যদি কিবা কৌতূহল থাকে যে কোনজন ব্যক্তি হ'ব প্ৰাৰ্থী, কোনজন কি হ'ব, তেওঁলোকক মই এটাই কথা ক'ব বিচাৰিছোঁ, চব বস্তু আপোনালোকে পাৰ্টিৰ ছিনিয়ৰ লিডাৰ্ছ হাগ্ৰামা মহিলাৰী ডাঙৰীয়া, যি নেকি এজন ইমান সংগ্ৰামী এজন নেতা, 17 বছৰ সংগ্ৰাম কৰি তেখেতে BTC মানে যুগ সংগ্ৰাম কৰি তেখেতে BTCখন 17 বছৰৰ কাৰণে চলালে। সেই সংগ্ৰামী নেতাৰ ওপৰত আপুনি বিশ্বাস ৰাখক, আস্থা ৰাখক। হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই যি কৰিব সেয়া কেতিয়াও ভুল নকৰিব বুলি মই অনুভৱ কৰোঁ। আৰু হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ মই আশীৰ্বাদো বিচাৰিছোঁ। আৰু ছেকেণ্ড পইণ্ট এইখিনি মই ক'ব বিচাৰিছোঁ, মই কিছুমান ব্যক্তিয়ে এটা কথা চৰ্চা কৰাটো দেখিছোঁ যে পৃথ্বীৰাজ নাৰায়ণ দেৱ মেছ বড়ো হৈ বড়ো কথা কিয় নকয়, বড়ো ভাষাত কিয় মন্তব্য নিদিয়ে। তেওঁলোকক এটাই কথা কওঁ যে পৃথ্বীৰাজ নাৰায়ণ দেৱ মেছ বড়ো হয়, কিন্তু পৃথ্বীৰাজ নাৰায়ণ দেৱ মেছ ফাৰ্ষ্টত অসমৰ সন্তান হয়। পৃথ্বীৰাজ নাৰায়ণ দেৱ মেছ আসাম ৰাজ্যৰ এজন জনজাতীয় সন্তান হয়। পৃথ্বীৰাজ নাৰায়ণ দেৱ মেছ ফাৰ্ষ্টত এজন অসমৰ বড়ো, অসমৰ জনজাতি। তাৰপিছত ছেকেণ্ডত পৃথ্বীৰাজ নাৰায়ণ দেৱ মেছৰ আইডেণ্টিটি হ'ল নিজে বড়ো কছাৰী হ'লেও কিন্তু এজন মই নন বড়ো বা অবড়ো মাতৃৰে দুগ্ধপান কৰি গাখীৰ খাই ডাঙৰ হৈছোঁ। তো গতিকে মোৰ মনত সেই বড়ো অবড়ো জনজাতি অজনজাতি সেই ঘিণ ভাৱ মোৰ মনত নাই। আৰু অৱশেষত মই এইখিনিয়ে ক'ব বিচাৰিছোঁ যে যিবিলাক ব্যক্তিয়ে কৈছে যে মই বড়ো ভাষাত কথা নাপাতোঁ, বড়ো ভাষাত মই ভাষ্য নাৰাখোঁ, তেওঁলোকক এটাই কথা ক'ব বিচাৰিছোঁ, অতি নম্ৰ ভাষাৰে মই ক'ব বিচাৰিছোঁ যে सोरबा मानसिफोरा बुंदों, आं बे जिनिसखौ मिथिनो मोन्दों जे पृथ्वीराज नारायण देव मेसा बर' रावजों बिबुंथिखौ लाखियाखै, बर' रावजों रायलाया। किन्तु সেইবিলাক মানুহক মই এটা স্পষ্টভাৱে কৈছোঁ, रायजो राजाफोर, नोंथांमोना इलेक्शननि डेट डिक्लारेशन जानायनि लोगो लोगो बा इमिडिएटलि मोनसे सारप्राइज मोनगोन। आं गासैबो बिबुंथिखौ बर'आव लाखिगोन, बर'जों बुंगोन आं, आरो गासैबो इस्युसखौ बर' हारिनि गेजेराव बर' रावजों आं लाखिगोन। बे 100% सियर जे नोंथांमोनहाबो आंना जायखिजाया गोसोआव आंना बर'नि थाखाय जायनोखि मान सन्मान, जायनोखि रेसपेक्ट दङ, बेखौ मोजाङै बर' हारिनि समाज बा बर' हारिनि गेजेराव आं लाखिगोन। बर' रावजों आंना बिबुंथिखौ इलेक्शन डेट डिक्लेयार जानायनि उनाव आं मोजाङै लाखिगोन। That will be a surprise for the Boro community and all my dear tribal people of the Bodoland territorial region. মই স্পষ্টভাৱে কৈছোঁ, নিৰ্বাচনৰ ডেট ঘোষণা হোৱাৰ পিছতেই পৃথ্বীৰাজ নাৰায়ণখौ যদি आं মানে नोंथांमोननि प्रेसनि सिगाङाव बुंनांगौ, তাহলে राजखान्थि जिनिसा मा, राजखान्थि বা পলিটিক্স जिनिसा मा, পলিটিক্সৰ সব কথা যদি মই আপোনালোকৰ মাজত সব কৈয়ে দিব লাগে আজি, তেতিয়াহ'লে পলিটিক্সটো কেনেকৈ থাকিব? দেখি থাকক, মানে বেছি সময় নাই। Very soon, the people of Bodoland will be capable and the people of Bodoland would notice a tremendous political change in the political wave of the Bodoland territorial region. 100% ang deragan, 100%. মানে 100% be Lokasabha Somosti Kokrajharni fry jodi ang geligan, ang 100% deragan, kuno doubt gila. Are I challenge everyone যে কোনোবা যদি মোৰ লগত যুঁজিবৰ কাৰণে মন আছে, তেওঁলোকে যুঁজিব আহক। মই ধৰ্মৰ কাৰণে যুঁজিম, মই সত্যৰ কাৰণে যুঁজিম। আৰু সত্য আৰু ধৰ্মৰ কাৰণে যোনে যুঁজে, মই ভাবোঁ তাৰ মনত কোনো ভয় নাথাকে। मोनाब्लानि खोथा गैयाना आदा, बे क्वेश्चना दिनै राइट जाया। Why I will not get the ticket, that's not a matter of concern. The matter of concern, why should I get the ticket? মই কিয় টিকেটটো পাব লাগে সেইটোৱে ডাঙৰ কথা। মই টিকেট নাপাম, কিয় নাপাম, নাপাম, এইবিলাক প্ৰশ্ন নাহে। মোৰ কথাটো হৈছে মই টিকেট কিয় পাব লাগে? টিকেট এই কাৰণে পাব লাগে যে BTC একৰ্ড অনুযায়ী
BTCয়ে অসম ৰাজ্যৰ যি প্ৰপৰ্চনেট ফাণ্ডিং আসামৰ যিটো বাজেট সেই হিচাপে BTCয়ে ইয়াৰলি 10,000 কোটি টকাৰ বাজেট পাব লাগে 10,000 crore rupees এনুৱেল বাজেট হ'ব লাগে BTCৰ কিন্তু BTCয়ে সেয়া 17 বছৰে হোৱা নাই আৰু আনকি প্ৰমোদ বড়ো ডাঙৰীয়াও BTC ৰাজগাদীত বহাৰ পিছত সেয়া কৰিব পৰা নাই গতিকে এনে এজন এমপি দৰকাৰ আছে যিজনে দিল্লীত গৈ বড়ো নন বড়ো সেইবিলাক কথাৰ ওপৰত গৈ যেটো আমাক সকলোকে উন্নয়ন লাগে ডেভেলপমেন্ট পলিটিক্স লাগে ইকোনমিক্যাল ওয়েলফেয়ার লাগে মানুহৰ পইচা থাকিলে মানুহৰ ঘৰবাৰী ভাল থাকিলে জাতি জাতি লৈ হিংসা নকৰে তো গতিকে 10,000 কোটি টকাৰ পেকেজ এছ পাৰ BTC একৰ্ড এনুৱেল ফাণ্ডিং কেনেকৈ আনিব পাৰো হেতুই মোৰ প্ৰচেষ্টা থাকিব সেই কাৰণে মই ভাবো হাগ্ৰামা মহিলাৰ ডাঙৰীয়াই যি বিচাৰ কৰিব শুদ্ধ বিচাৰ কৰিব সৎ বিচাৰ কৰিব আৰু শুদ্ধ অন্তঃকৰণেৰে তেওঁ যিজন প্ৰাৰ্থীক তেওঁ ঘোষণা কৰিব মই আশা কৰো তেওঁ এজন যোগ্য প্ৰাৰ্থীয়ে হ'ব ৰাইজে মোক কিয় ভোট দিব লাগে সেই প্ৰশ্নটো উত্তৰ মই আজি নিদিও ইলেকশ্যন যেতিয়া ঘোষণা হ'ব মই কেম্পেইনৰ মাজত ৰাইজৰ ওচৰত গৈ গৈতো মই কমেই যে মোক কিয় ভোট দিব লাগে কিন্তু মোক ভোট কিয় নিদিব ৰাইজে সেইটোৱে মই প্ৰশ্নটো কৰিব বিচাৰিছো যে পৃথ্বীৰাজ নাৰায়ণ দেৱমেছে কি বেয়া কাম কৰিছে যে পৃথ্বীৰাজ নাৰায়ণ দেৱমেছক ৰাইজে ভোট নিদিব মই ভোট কিয় দিব এইটো ভাবাই নাই কাৰণ মই ভোট কিয় দিব লাগে তাৰ কাৰণে বহুত ইস্যু আছে সেইকেইটা আমি মেনিফেষ্টত ঘোষণা কৰিম সিৰিয়েলি যে মেনিফেষ্টো নম্বৰ 1 মেনিফেষ্টো নম্বৰ 2 ইস্যু নম্বৰ 3 ইস্যু নম্বৰ 4 কিন্তু মই পাৰ্সোনেলি কৈছো যে ৰাইজে মোক কিয় ভোট নিদিব না পৃথ্বীৰাজ নাৰায়ণ দেৱমেছে কেতিয়াবা চুৰি ডাকাতিৰ কেছত জেলত গৈছে না পৃথ্বীৰাজ নাৰায়ণ দেৱমেছে কাকবা মাৰ্ডাৰ কৰিছে না পৃথ্বীৰাজ নাৰায়ণ দেৱমেছে কাকবা দাবী ধমকি দি পইচা লৈছে না পৃথ্বীৰাজ নাৰায়ণ দেৱমেছে হাতত বন্দুক ধৰি কাকবা ভয় খুৱাইছে উলটা পৃথ্বীৰাজ নাৰায়ণ দেৱমেছৰ কাৰণে আজি BTC অঞ্চলত সকলো জাতি বড়ো অবড়ো জনজাতীয় লোকে শান্তিত আজি উত্তৰ অঞ্চলত বজাৰ কৰিবলৈ সক্ষম হৈছে আজি ৰাজবংশী আদিবাসী মুছলমান ভাইসকলে শান্তিত বজাৰ কৰিবলৈ সক্ষম হৈছে হাট বাজাৰ বিজনেছ কৰিবলৈ সক্ষম হৈছে কাৰণ এই পৃথ্বীৰাজ নাৰায়ণ দেৱমেছ নাথাকিলে হয়তো সেই উগ্ৰপন্থী সংগঠনৰ ৰজন জননী এতিয়াও BTCত থাকিলহেঁতেন আৰু কোনো এটা জনগোষ্ঠীয় লোকে শান্তিমতে বজাৰ ঘাট উন্নতি কৰিব নোৱাৰিলেহেঁতেন গতিকে মই ভাবো মোক ভোট নিদিয়াৰ কোনো প্ৰশ্ন নাথাকে বৰং দিয়াৰ কাৰণে বহু ইস্যু থাকিব সেই সময়ত বিস্তৃতভাৱে যেতিয়া মেনিফেষ্টো উন্মোচন কৰা হ'ব আপোনালোকক ভালভাৱে জ্ঞাত কৰি দিয়া হ'ব অনুবাদ বড়ো ভাষাত ৰাখিব আৰু অসমীয়াৰ লগতে সমান্তৰালভাৱে বড়ো ভাষাটো পৃথ্বীৰাজ নাৰায়ণ দেৱমেছে ইলেকশ্যন কেম্পেইন কৰিব आं बर' रावजोंबो इलेक्शन केम्पेइननि समाव बिबुंथिखौ लाखिगोन बिनि कुनो डाउट गैया एब्सोल्युटली क्लियर आंना एकदम माने स्ट्रेट स्टेटमेंट माय क्लियर एंड काट स्टेटमेंट जे মই যেনেকে জনজাতীয় ভাষা সন্মান কৰো বড়ো ভাষা সন্মান কৰো সেই ধৰণে অসমীয়া ভাষাকো সন্মান কৰো মই বঙালী ভাষাকো সন্মান কৰো মোৰ কাৰণে যদি জয় আই অসম সন্মানীয় মোৰ কাৰণে জয় বড়ো হাৰিনী জয় সন্মানীয় মোৰ কাৰণে আমাৰ সোনার পশ্চিম বাংগাল বা আমার সোনার বাংলা ভাষাও আমার জন্য সেই একইভাবেই আমার জন্য প্রিয় এই সব ভাষা ভাষী লোকক লৈ কি ধৰণে মই আগবাঢ়ি যাব পাৰো সেইটোৱে মই কোকৰাঝাৰ লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি জয়যুক্ত হৈ ভাৰতবৰ্ষৰ মহামান্য সদনত গৈ বলিষ্ঠ কণ্ঠেৰে মাত মাতি আপোনালোকৰ অধিকাৰ কেনেকৈ কাঢ়ি আনিব পাৰো সেয়াই মোৰ প্ৰচেষ্টা থাকিব বুলি আজি সদম্বে নহয় বিনম্ৰভাৱে মই ঘোষণা কৰিছো ধন্যবাদ गिबि खेबनि थाखाय आरबि मेथमेटिक्स सेन्टारा बाक्सानि सदर मसलफोराव गासै कम्पिटिटिभ एग्जामनि थाखाय गोदानै कचिं सेन्टार बेखेवनो थांगासिनो दं जायफोर सुबुंफ्रा गोजान जायगायाव थांनानै कम्पिटिटिभ एग्जामनि थाखाय कचिं लानो हायाखैमोन बिथांमोना बे बारनिफ्राय बे कचिंनि खाबुखौ आरबि मेथमेटिक्स सेन्टारनि जोहै मसलफोराव मोननो हासिगोन बे कचिं सेन्टाराव बिथांमोना डाइरेक्ट रिक्वायरमेन्ट 3rd and 4th ग्रेड रेलवे एसएससी आर्मी जीडी अग्निवीर बेंक पुलिस आरो टेट आनजादफोराव जिरायनो हानाय बायदि रोंगौथि गोनां फोरोंगिरिजों फोरोंथाय होनाय जागोन बे कचिं सेन्टारनि सोमोन्दै आबुङै मिथिनो थाखाय 9101450597 6900584714 आरो 93651322 जानबुं अनजिमायाव खौरां लानो हागोन